মই পবিত্ৰ সন্দিকৈয়ে মনোৰম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শীতৰ এটি সুন্দৰ সন্ধিয়া আমি আপোনালোকৰ সৈতে কিছু সময় কটাম বুলি মানক কৰি গোগামুখ ধেমাজি তথা গোগামুখৰ তিনিগৰাকী শিশু শিল্পীক আমি আমাৰ মনোৰম অসমৰ মজিয়ালৈ আজি আমন্ত্ৰণ জনাই আনিছোঁ। তেওঁলোকে অসমৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰতিযোগিতাত বিভিন্ন মঞ্চত ইতিমধ্যে অংশগ্ৰহণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ প্ৰতিভা তথা সুললিত কণ্ঠৰ গীত আপোনালোককো কিছু শুনোৱাৰ উদ্দেশ্যেৰে আৰু কিছু আমি কথা বাৰ্তাৰ মাজেদি তেওঁলোকৰ মাজত আমি আজি অকণমান সময় সন্ধিয়াটো উপভোগ কৰোঁ বুলি আগবাঢ়িছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে মই অনুষ্ঠান আৰম্ভণি কৰাৰ আগতে মই আজি শিশু শিল্পী তিনিগৰাকীকে চিনাকি কৰি দিছোঁ আপোনালোকৰ মাজত। প্ৰথমে মই চিনাকি কৰি দিছোঁ নিমিষা প্ৰিয়ম গগৈ। তুমি স্কুলখনৰ নাম আৰু ক'ত পঢ়িছা কৈ দিয়া। মই জাতীয় বিদ্যালয় গোগামুখৰ অষ্টম শ্ৰেণীত পঢ়ি আছোঁ। গৰিমা শইকীয়া। নমস্কাৰ, মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ আৰু মই প্ৰাইচিং স্কুল। সুন্দৰ। আৰু জ্যোতিময়ী বৰা। নমস্কাৰ, মই গোগামুখ জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। এই তিনিওগৰাকী সুন্দৰ শিল্পী, তেওঁলোকে বিভিন্ন মঞ্চত ইতিমধ্যে গীত পৰিৱেশন কৰিছে আৰু মনোৰম অসমলৈ আজি আমি মজিয়ালৈ আমন্ত্ৰণ জনাইছোঁ কেৱল আপোনালোকৰ বাবে কিছু আমোদৰ ক্ষণ লৈ আহিবৰ বাবে। আমি তিনিওকে আজি মনোৰম অসমৰ মজিয়ালৈ স্বাগতম জনালোঁ। ধন্যবাদ। আচ্ছা, প্ৰথমতে আমি ক'ৰ পৰা আৰম্ভ কৰিম? প্ৰথমতে আমি আটাইতকৈ কনিষ্ঠ তুমি সৰু ন, আমি গৰিমাৰ পৰা আৰম্ভ কৰিম। গৰিমাই কি গাবা আজি? মই জয়ন্ত হাজৰিকাৰ প্ৰিয় গীতিকাৰ। আচ্ছা, কোনটো গাবা কোৱাচোন? তোমাৰ সুন্দৰ। ঠিক আছে, আৰম্ভ কৰা। কাটি সুন্দৰ, অতি সুন্দৰ। গৰিমা, তুমি কেতিয়াৰ পৰা গান গাবলৈ লৈছিলা? সৰু মই ক্লাছ 3ৰ পৰা গান গাইছিলোঁ। তাৰপিছত সেনেকে বহুত গাই এতিয়া অলপ পাৰিছোগে। আচ্ছা, দেউতা আৰু মাৰ ভিতৰত তোমাক কোনে বেছি উৎসাহিত কৰে এনেকে গীত গাবৰ কাৰণে? দুইজনে কৰে ক'বলৈ গ'লে। দুইজনে কৰে। মায়েও কৰে, মায়ে শব্দবিলাক চাই দিয়ে, পাপাই গানৰ লয় চাই দিয়ে, সেনেকে। খুব ভাল, তুমি ভাগ্যৱান, তোমাৰ মা আৰু দেউতাই তোমাক সহায় কৰিছে। আমি আশা ৰাখিম তুমি ভৱিষ্যতে খুব এগৰাকী সুগায়িকা হ'ব পাৰিবা। তুমি নিশ্চয় ভকেল লৈছা নহয় জানো?
কোন ইয়াৰত আছে এবাৰ মই 4th year পালোগে 4th year পালা ঠিক আছে তাৰপিছতে ঠিক আছে তোমাৰ দ্বিতীয় গানটোলৈ যোৱাৰ আগে আমি এই তবলা আৰু হাৰমনিয়াম বজাইছে আমি দাদা দুজনক চিনাকি কৰি দিম ন এই আমি এই তবলা সংগত কৰিছে আমাৰ মৰমৰ চন্দন পেগু তবলা দিব্য দত্ত আৰু হাৰমনিয়ামত সংগত কৰিছে আমাৰ চন্দন পেগু ডাঙৰীয়া তেতিয়াহ'লে আমি দ্বিতীয় গানটোলৈ যাওঁ নহয়নে গীতৰ মানে নিৰ্বাচনটো খুব সুন্দৰ হৈছে এখন গ্ৰাম্য সমাজৰ ইমান ধুনীয়া ছবি এই বাইদেউৰ গানটোত আছে তোমালোকে চাগে নদীৰ মানে ঘাট পাইছা জানো নাই পোৱা চাগে ন দেখিছা আগৰ দিনত তাৰমানে যেতিয়া আমাৰ ৰাস্তা পদূলিবিলাক হোৱাৰ আগতে আমাৰ প্ৰাথমিক যোগাযোগৰ ব্যৱস্থাটো কি আছিলে নদীয়েদি হৈছিলে নদীয়েদি মানুহে মানে যাতায়াত কৰিছিলে আৰু সেইকাৰণে নদীক কেন্দ্ৰ কৰি মানে আমাৰ সভ্যতাবিলাক গঢ়ি উঠিছিলে বাইদেউৰ গানত সেইটো এটা আমাৰ মানে সন্ধিয়া কোনোবাই ৰৈ আছে নদীৰ ঘাটেদি তেওঁ নাও লৈ আহিব হয়নে নহয় খুব ভাল এইটো তুমি এনেকুৱা ধৰণৰ গানবোৰ গাবলৈ চেষ্টা কৰিবা তাৰপিছতে তুমি এতিয়ালৈকে মানে কি কি ধৰণৰ মঞ্চত গীত গোৱাৰ অভিজ্ঞতা হৈছে আৰু যদি কিবা এলবাম ওলাইছে কোৱাচোন মই বৰ্তমান লকডাউনত বহুতো অনলাইন কম্পিটিশন হৈ আছে গানৰ তাৰো মই বহুত কম্পিটিশনত অংশগ্ৰহণ কৰিছোঁ আৰু কেইটামান প্ৰতিযোগিতাত মই সফলতা অৰ্জন কৰিব পাৰিছোঁ আৰু তাৰ আগতে মই ৰাইজিং ষ্টাৰ আপাৰ আছাম নামৰ এটা ছিংগিং কম্পিটিশনত ফাইনেল ৰাউণ্ডত আছিলোঁ আৰু ছুপাৰ টেলেণ্ট অফ আছামৰ টপ 20ত আছিলোঁ তেনেদৰে মই কম্পিটিশ্যন কৰিছোঁ আৰু তাৰ লগতে মই এটা কথা ক'ব বিচাৰোঁ দৰ্শকসকলক যে কেইদিনমানৰ আগতে মোৰ এটা গানৰ এলবাম ওলাই গৈছে উতলা ফাগুন গতিকে মই এই মঞ্চৰ যোগেদিয়ে সকলোকে ক'ব বিচাৰোঁ যে সকলোৱে যাতে মোৰ গানটো শুনিব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব
আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তোমাৰ চেনেলটোৰ নামটো কৈ দিয়া চেনেলটোৰ নাম কি জ্যোতিৰ্ময় বৰা অফিচিয়েল অফিচিয়েল আচ্ছা ময়ো দৰ্শকসকলে অনুৰোধ জনাইছোঁ যে জ্যোতিৰ্ময়ী এই প্ৰতিভাৱান শিল্পীগৰাকীক আমি আগবঢ়াই নিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব তাৰপিছতে তুমি এতিয়া দ্বিতীয়টো আমি গানলৈ যাওঁ ন হয় কি গাবা এতিয়া তুমি মই অৰিজিত সিং ছাৰৰ এটা হিন্দী গীত গাম হিন্দী গীত গাবা আচ্ছা ঠিক আছে তুমি আৰম্ভ কৰা तुझे याद करनी तुझे याद आयात की এটা বহুত জটিল গান এইটো একচুৱেলি তুমি খুব সুন্দৰকৈ আয়ত্ত কৰিব পাৰিছা আশা ৰাখিম ভৱিষ্যতেও তুমি আৰু ইয়াতকৈ ভালদৰে গীতটো গাবা তাৰপিছতে এনে তুমি কাক ভাল পোৱা এনে মানে ধৰা গীতিকাৰ বা শিল্পী কাক ভাল পোৱা তুমি মই শিল্পী প্ৰথমতে ভূপেন হাজৰিকাক ভাল পাওঁ আচ্ছা তাৰপিছত জুবিন গাৰ্গ আচ্ছা তেনেকৈ ঠিক আছে এনে ভৱিষ্যতে তুমি কি হ'ম বুলি ভাবিছা মই কণ্ঠশিল্পী হ'ম কণ্ঠশিল্পী খুব ভাল কথা তেতিয়াহ'লে তুমি পঢ়াৰ লগে লগে গীতৰ চৰ্চাও অব্যাহত ৰাখিবা নিশ্চয় তোমাৰ ভাল হ'ব আমি আশা ৰাখিম তুমি গীতৰ সভালৈ যাব পাৰিবা জগত সভালৈ যাব পাৰিবা এতিয়া আমি তৃতীয়গৰাকী ওচৰলৈ যাওঁ ন নিমিষা প্ৰিয়ম গগৈ নিমিষা প্ৰিয়ম গগৈৰ ওচৰলৈ আমি যাম প্ৰথমতে তুমি এতিয়া কি গাবা মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ৰচিত আশা ভোসলে বাইদেৱে কণ্ঠদান কৰিছে এই ধুনীয়া গধূলি খুব সুন্দৰ গীত নিৰ্বাচন কৰিছা ঠিক আছে আমি তেতিয়াহ'লে নিমিষা প্ৰিয়ম গগৈ গীতটো আমি শুনো আহোঁ ধুনীয়া
ধুনীয়া হৈছে নিমীক্ষা, ভাল লাগিলে, আমাৰ দৰ্শকসকলেও নিশ্চয় ভাল পাইছে। তুমি কেতিয়াৰ পৰা গান গাবলৈ আৰম্ভ কৰিছিলা? মই 4-5 বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছোঁ। আচ্ছা, জানিব পাৰিছো যে তোমাৰ মায়েও গান গাইছিলে বোলে হয়, গান গাইছিলে। আচ্ছা, তোমাক বেছিকে দেউতা নে মায়ে বেছিকে উৎসাহিত কৰে? মায়ে মোক বিশেষকৈ বেছিকৈ উৎসাহিত কৰে আৰু তাৰ লগতে মাহঁতৰ আমাৰ এনাই বুলি কওঁ আমি, এনাই, পুঠা, তাৰপিছত তাৰ মামা, মামী, মাহী সকলোৱে মোক উৎসাহিত কৰে। তাৰ লগতে মোৰ সংগীতৰ শিক্ষাগুৰুসকলেও মোক বহুত ক্ষেত্ৰত উৎসাহিত কৰিছে। আচ্ছা, খুব ভাল কথা। তুমি এতিয়া ভকেলৰ কোনটো হেৰিত আছা? মই এবাৰ 50 ইয়াৰ পাছ কৰিছোঁ। 50 ইয়াৰ, তাৰপিছত মেট্ৰিক দিয়াৰ পিছত তুমি বিএমএছ কৰিব পাৰিবা ন? ঠিক আছে। এতিয়া তুমি কি গাবা আৰু? এতিয়া মই পাৰ্বিন চুলতানা বাইদেউৰ নতুন তোমাৰ স্বৰ্ণধ্বনি গীতটি গাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, গোৱা। নতুন সুন্দৰ গাইছা নিমীক্ষা। আচ্ছা, তুমি এতিয়ালৈকে আজিকালিতো বহুত ধৰণৰ প্ৰতিযোগিতা চলি থাকে ন, অনলাইন কম্পিটিশ্যনবিলাক হৈ আছে, কিবা তোমাৰ এলবাম ওলাইছে নেকি এতিয়ালৈকে? নাই, মই এতিয়ালৈকে উলিয়াব পৰা নাই বিশেষ কিছু অসুবিধাৰ কাৰণে। আচ্ছা, কি কি তুমি কম্পিটিশ্যনত যোগ কৰিছা এতিয়ালৈকে? মই সৰুৰ পৰাই নানা কম্পিটিশ্যনত ভাগ লৈ আহিছোঁ। তাৰ ভিতৰত মই প্ৰথমে
মানে মোৰ প্ৰথম কম্পিটিশ্যন হিচাপে বৰদলনি অনুষ্ঠিত হৈছিলে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা। তাত মই ভূপেন হাজৰিকাদেৱৰ মোৰ প্ৰথম শিকা গীত বিস্তীৰ্ণ পাৰৰে সেই গীতটি পৰিৱেশন কৰিছিলোঁ আৰু মানুহেও বহুত মৰমো কৰিছিল। তাৰপাছত মই ক্লাছ 3 থাকোঁতে ঢলপুৰলৈ গৈছিলোঁ। ঢলপুৰত মই সকলোতকৈ সৰু আছিলোঁ প্ৰতিযোগীসকলৰ ভিতৰত। তাত মই ফাইনেল পৰ্যায়লৈকে পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত মই সদৌ অসম ভিত্তিত সূৰ্যোদয়ৰ উদ্যোগত এটা কম্পিটিশ্যন পাতিছিলে নগাঁৱত। তাতো মই ফাইনেললৈকে পাবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ পিছত আৰু স্থানীয় এই প্ৰতিযোগিতাবোৰতো আমি অংশগ্ৰহণ কৰি আছোঁ। মই আমাৰ গোগামুখতে অনুষ্ঠিত ভেবেলি তেনেকৈয়ে চলি আছোঁ। ঠিক আছে, খুব ভাল কথা। আমি আশা ৰাখিম যে তুমি ধৰক এতিয়া অসমৰ বিভিন্ন জেগাত যেনেধৰণে ফাইনেল পৰ্যায়ে পাইছাগৈ আৰু ভৱিষ্যতে ধৰা যদি তুমি চূড়ান্ত প্ৰতিযোগী হিচাপে বা মানে স্থান পাবলৈ সক্ষম হোৱা, তাৰ বাবে আমি আশা ৰাখিম তুমি গীতৰ চৰ্চা ধুনীয়াকৈ অব্যাহত ৰাখিবা। এনে তোমাৰ গীতিকাৰ মানে বা গায়ক হিচাপে কাক ভাল লাগে তোমাৰ? গায়ক হিচাপে সৰ্বপ্ৰথমে মোৰ ডক্টৰ ভূপেন হাজৰিকাদেৱকে মই ক'ব লাগিব। মই তেখেতৰ গানবোৰ বহুত ভাল লাগে, তেখেতৰ গানবোৰ বহুত অৰ্থ থকা। যিহেতু দ্বিতীয়তে মই জয়ন্ত হাজৰিকাদেৱকো ভাল পাওঁ আৰু অনিমা চৌধুৰী বাইদেউ, মিতালী চৌধুৰী বাইদেউৰ গীত আৰু নৱপ্ৰজন্মৰ মই নীল আকাশ দাৰ গীত ভাল পাওঁ আৰু উপাসনা বা দীপলিনা বা। খুব ভাল কথা। এতিয়া আমি তোমাৰ পৰা আৰু এটা গীত শুনিম দেই। তাৰ আগতে জ্যোতিময়ী ওচৰলৈ আমি গৈ লওঁ হা। তাৰপিছতে আমি দৰ্শকসকল আৰু মাত্ৰ এটি গীত আমি শুনাৰ পিছতে আজি আমাৰ মানে এই অনুষ্ঠানটো সামৰিম। গতিকে আপোনালোকে চাই থাকক মনোৰম অসম। আমি এতিয়া জ্যোতিময়ী ওচৰলৈ যাওঁ। এতিয়া মই কুইন্দা বাইদেউৰ এটি গীত গাব বিচাৰিছোঁ।
সুন্দৰ হৈছে জ্যোতিৰ্ময়ী তোমাক বহুত ধন্যবাদ জনালোঁ আজি আমাৰ মনোৰম অসমৰ মঞ্চলৈ আহি আমাৰ দৰ্শকসকলক আমোদ দিয়াৰ বাবে তোমাৰ ভৱিষ্যত পুনৰবাৰ কামনা কৰিছোঁ আৰু ভৱিষ্যতে তোমাক আৰু লগ পোৱাৰ আশাৰে তোমাক আৰু এবাৰ ধন্যবাদ জনাইছোঁ তাৰপিছতে আমি গৰিমা ওচৰলৈ যাম ন শেষত তোমাৰ গীতেৰে আমি শেষ কৰিম তাৰ আগতে আমি নিমিষা প্ৰিয়মপা এটা বহুত সুন্দৰ গান শুনো কি গাবা তুমি মই এতিয়া দীপেন বৰুৱা দেৱৰ কোনে আজি আবেলি ঠিক আছে খুব ভাল কোনে আজি আবেলি মৰম দিলেহি তুলি কোনে আজি আবেলি মৰম দিলেহি তুলি এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ কোনে আজি আবেলি মৰম দিলেহি তুলি এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ এনে বেলুনত উঠি জোনলৈ ওলোৱা এই জোনৰে পিঠিতে তবলা বজোৱা বাৰু যাম এতিয়া পিকনিক খাম এতিয়া তোমাৰ বেলুনটি ডাঙৰকৈ ফুলোৱা নামি আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ নামি আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ এই মাটিয়ে টানি আনিব মায়া জৰিয়ে আকৌ আনিব কোনে আজি আবেলি মৰম দিলেহি তুলি কোনে আজি আবেলি মৰম দিলেহি তুলি এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ নিমিষা খুব সুন্দৰ গালা তোমাকো ধন্যবাদ জনাইছোঁ আজি আমাৰ মঞ্চলৈ আহি আমাৰ দৰ্শকসকলক আমোদ দিয়াৰ বাবে আপোনাকো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোক এই সুযোগটি দিয়াৰ বাবে ঠিক আছে তোমাক ভৱিষ্যতে পুনৰ লগ পাম আমি এতিয়া শেষত আমাৰ তেনেই কণমানি গৰিমা ওচৰলৈ যাওঁ ন গৰিমাই বোলে মিচিং গীতো গায় হয় কেতিয়াবা কেতিয়াবা মানে মন গ'লে গাওঁ গাব পাৰা ন অকণমান গুণগুণাই দিয়াচোন তাৰপিছত তুমি আৰু এটা গীত গাবা বাৰু মিচিং গীতটো তুমি অকণমান কি এইটো হয় আনন্দিতম নে ঐনিতম Así no
কৰিছা ন আৰু আশা ৰাখিম বড়ো নেপালী এইবিলাক গীতো তুমি গাবলৈ চেষ্টা কৰিবা তাৰপিছতে তোমাৰ এটি গজলেৰে আজি আমি অনুষ্ঠানটো সামৰোঁ ন তুমি গীতটো কোৱা গৰিমা খুব ভাল লাগিলে আমি দৰ্শকসকলক অনুৰোধ জনাম আপোনালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ আৰু লাইক কৰিবলৈ নাপাহৰিব আমাৰ মনোৰম অসমৰ উদ্দেশ্যটো হৈছে অসমৰ বিভিন্ন ভাষা ভাষী জনগোষ্ঠীয় লোকসকলৰ মানে সুপ্ত প্ৰতিভা ৰাইজৰ মাজলৈ উলিয়াই অনা আমি আজি ধেমাজি তথা গোগামুখৰ এই তিনিগৰাকী শিশুশিল্পী আপোনালোকৰ অকণমান আমোদ দিয়াৰ বাবে নিমন্ত্ৰণ কৰি আছোঁ আমি পুনৰবাৰ তোমালোকক সকলোকে ধন্যবাদ জনাই আজি অনুষ্ঠানটো আমি সামৰিছোঁ নমস্কাৰ।